ওম নমো ভগৱতে বাসুদেৱায়। অশুভ লক্ষণ দেখি ভয় কৰা অনুচিত। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উত্তম পথ ভগৱন্তৰ শ্ৰীচৰণত আশ্ৰয় লৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি মুক্তিৰ পথ বাছি ল'ব লাগে। প্ৰিয় দৰ্শকবৃন্দ, আজি আমি এই বিষয়ে আলোকপাত কৰিবলৈ শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ 14তম অধ্যায়ৰ অতি গুৰুত্বপূৰ্ণ কাহিনীলৈ উপস্থিত হৈছোঁ। অধ্যায়ৰ নাম যুধিষ্ঠিৰক উদ্বিগ্ন কৰা অশুভ লক্ষণসমূহ। কুৰুক্ষেত্ৰৰ ভীষণ যুদ্ধৰ পিছত মহাৰাজ যুধিষ্ঠিৰে শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰিলে। ভগৱন্ত শ্ৰীকৃষ্ণ হস্তিনাপুৰ ত্যাগ কৰি দ্বাৰকাত গৈ ইতিমধ্যে অৱস্থান কৰিছে। এদিন যুধিষ্ঠিৰ ৰাজপ্ৰাসাদত বহি থকা অৱস্থাত তেওঁ লক্ষ্য কৰিলে বিভিন্ন অশুভ লক্ষণৰ প্ৰভাৱে তেওঁৰ হৃদয়ত এক অদ্ভুত চিন্তা আৰু ভয় জগাই তুলিছে। সেই অশুভ লক্ষণবোৰ হ'ল হঠাতে আকাশত উল্কা পতন হোৱা, ব্ৰজপাত আৰু মেঘৰ গৰ্জনৰ ধ্বনিত আকাশ কম্পিত হোৱা, পৃথিৱী কঁপি উঠা, গধূলি বেলাত কাউৰী আৰু শিয়ালৰ ভয়াৱহ ক্ৰন্দনে পৰিৱেশ ভীতিগ্ৰস্ত কৰি তোলা, গাধই অস্বাভাৱিক সুৰেৰে চিঞৰা, অট্টালিকাৰ ভিতৰলৈ কুকুৰ প্ৰৱেশ কৰি ভীতিগ্ৰস্ত কৰি তোলা ইত্যাদি। এই সকলোবোৰ দৃশ্যই যুধিষ্ঠিৰৰ হৃদয়ত অশান্তিৰ সৃষ্টি কৰা তেওঁ ভাবিলে, এনে অশুভ লক্ষণবোৰে দেখা দিয়াৰ অৰ্থ কি হ'ব পাৰে? ই কিবা মহা দুৰ্যোগ অহাৰ সংকেত নেকি? এই চিন্তাই যুধিষ্ঠিৰৰ মন অস্থিৰ কৰি তুলিলে। অন্ততঃ যুধিষ্ঠিৰে বুজি পালে এই অশুভ লক্ষণবোৰ কলিযুগৰ আগমনৰেই ইংগিত। তেওঁ ভাবিলে, শ্ৰীকৃষ্ণ থাকোঁতে কলিৰ দোষবোৰে পৃথিৱীত প্ৰৱেশ কৰিব নোৱাৰিছিল, কিন্তু এতিয়া হয়তো প্ৰভু শ্ৰীকৃষ্ণ এই পৃথিৱী ত্যাগ কৰিছে। সেয়ে হয়তো কলিৰ প্ৰভাৱত অধৰ্ম, অসত্য আৰু কুদৃষ্টি বেগেৰে বৃদ্ধি পাইছে। মনৰ সন্দেহ দূৰ কৰিবৰ বাবে যুধিষ্ঠিৰে অৰ্জুনক শ্ৰীকৃষ্ণৰ খবৰ ল'বলৈ বুলি দ্বাৰকালৈ পঠায়। দ্বাৰকাৰ পৰা ঘূৰি ফুৰি হস্তিনাপুৰলৈ উভতি আহি ভাতৃ যুধিষ্ঠিৰক অৰ্জুনে জনায় যে তেওঁ যি সন্দেহ কৰিছিল সেয়া সঁচা। প্ৰাণৰ প্ৰিয় সখা, বিপদৰ বন্ধু প্ৰভু ভগৱন্ত কৃষ্ণ আৰু মৰ্ত্যলোকত নাই, আৰু সেই প্ৰবল প্ৰতাপী যদুবংশও নাই। দৰ্শকবৃন্দ, এই অধ্যায়ৰ মূল দাৰ্শনিক দিশকেইটা হ'ল জগতত ঈশ্বৰৰ উপস্থিতিত ধৰ্ম ৰক্ষা হয় আৰু তেওঁৰ অনুপস্থিতিত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়। সেয়ে আমি তেওঁক হৃদয়ত চৈতন্য ৰূপ দি স্মৰণত ৰাখিব লাগে, যাতে আমি তেওঁক পাহৰি নাযাওঁ। কিন্তু ইয়াৰ বিপৰীতে ঈশ্বৰ ভগৱন্তক যদি পাহৰি যোৱা হয়, তেতিয়া লগে লগে অধৰ্ম আৰু অনৈতিকতাই সমাজক বশ্য কৰি লয়। সেয়েহে আমি সদায় আমাৰ একমাত্ৰ আশ্ৰয়দাতা ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুণনাম কীৰ্তন আৰু ভক্তিৰ পথ অৱলম্বন কৰিব লাগে, যাতে আমি সদায় ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ ৰ'ব পাৰোঁ। কৃষ্ণ